তো আজি ব্লগ এটালৈ স্বাগতম জনাইছোঁ। তো ব্লগটো মানে কি আৰু ষ্টাৰ্ট কৰিছোঁ, তো ভিডিঅ'টো সকলোকে চাই থাকিব, কি কৰোঁ কি নকৰোঁ, তো ভিডিঅ'টো সকলোকে চাই থাকিব পাৰোঁ। গাইছ মানে আমাৰ ঘৰত মানে নতুনকৈ পানী এটা জন্ম হৈছেহি, তো পানীটো দেখুৱাই দিছোঁ আৰু। তো এই বিধে আৰু চাই লওক, কুকুৰ চবৰ ঘৰতে থাকে আৰু আমাৰ ঘৰতে সেইকাৰণে লৈছেহি আৰু কুকুৰ এয়া ককা আমাৰ সেইদিনাখনে আহিলে আৰু কুকুৰ চা হেণ্ডচেক দে আৰু দে চেলকিব নালাগে, হেণ্ডচেক দে এই শুঙাতে দে। অঁ মজা কুকুৰ লাভাৰ এই শুঙিছে। কুকুৰত পুৰা জ্ঞান থাকে, মানুহৰ মানে জ্ঞানটো হয়নে চেল্ফি মানে বনাই আছে পিছফালৰ মোৰ ৰুমৰ কাৰণে বনাই আছে আৰু মোৰ ৰুমৰ কাৰণে বনাই আছে। তো মানে সেইবিলাক মানে এতিয়া দেখাবলৈ লৈছোঁ তো চাওক মানে কি কওঁ দেখুৱাই দিছোঁ। এয়া মানে বনাই আছে পিছফালৰ ৰুম, তাৰপিছত এয়া এইবোৰ কালি কৰিছে, তাৰপিছত আজি নকৰিলে বৰষুণ দিলে, তো এইফালে এইবোৰ আগৰ পৰা হৈ আছে মানে তো গেছ মানে এইটো মানে মোৰ ৰুম হ'ব হা, এইটো মোৰ ৰুম আৰু তো এইটো এনেকৈ পাকঘৰ কিবা হ'ব চাগে। তো ইয়াতে মানে থাকিব লাগিব আৰু ৰুমটো বেছি সৰু হ'ল, দুখ হৈ যাব মোৰ কাৰণে, বহুত ডাঙৰে টিং মাৰিলেতো বহুত ডাঙৰে হৈ যাব ন। তো থাকিবলৈ বাৰু বেছি দিন নাই মানে আৰু তো মানে আৰু একমাহৰ পিছত মানে ধুনীয়া হৈ যাব। কামটো ৰেগুলাৰ কৰা এতিয়া কামটো ওলাই যাব, তো এইবোৰ মানে কৰি আছে আৰু তাকে বাহিৰৰ পৰা দেখাই দিছোঁ। এয়া মানে এইখন এইটো মানে আপোনালোকে চাইখন যদি দেখাম বুলি কৈছিলোঁ ভালকৈ দেখুৱাব নোৱাৰিলোঁ, তো আজি ভালকৈ চাইখন মানে এখন বৰষুণ দিলে পূৰা ওলাব পৰা নাই, বৰষুণ এৰিলে আৰু বৰষুণটো। তো এনেই অলপ ওলাই যাওঁ মানে চাইকেল এখন কোনোবা এখন লৈ যাওঁ, তো ব'লা বুঢ়ীয়াটো চাই আহিব ওলাই মেলি যাওঁ দুটা ওলাই মেলি আহিছোঁ আৰু বিন্দাছকৈ। তো এনেই ওলাই মেলি আহিছোঁ, আজি খোজকাঢ়ি অহা হৈছে, তো ৰাস্তাটো ভাল, তো মানে বৰষুণ দিলে যে সেইকাৰণে ইয়াৰ চাইকেলখন বেয়া, তো মানে দুটাই খোজকাঢ়ি মেলি আহি আছোঁ। গৈ থাকোঁ আৰু ব'লক কি কৰোঁ কি নকৰোঁ চাই থাকোঁ। এটা ঘৰ সেইফালৰ পৰা আহিব, চাই থাকোঁ বাৰু। তো গাইছ মানে এতিয়া ওলাই মেলি যাওঁ, এটা দোকানতে ৰৈছোঁ এতিয়া, বোলা লগৰটো আহিছে তাকে সেইফালে যাওঁ, যিটো লগৰটো বহি আছে বিন্দাছকৈ, তো ব'লক চাই থাকোঁ। কি বস্তু তো গৈ থাকোঁ আৰু ব'লক। বাপ
লৰালি এই হাফ পেণ্ট পিন্ধি আহিলে বুলি কৈছে খোজকাঢ়ি খোজকাঢ়ি গোটেইকেইটা আৰু পথাৰ আগত দৌৰা আছে তাই অলপ কমে আই গোটেইবোৰ লগ হৈ এতিয়া বিন্দাছকে গৈ আছো বাটৰি কি খাবা আজি হা বল কি খাবা তুমি আছা আকৌ তুমি আছা মেইন মানুহ বলক গোটেইখন যাওঁ মিলি গোটেইখন খাওঁগে কিবা মিলি বলক খালি কি খাম এই ক'ব দিয়ক খোজকাঢ়া প্লেনো নহ'লগে লাষ্টত এইকেইটা চাইকেল লৈ গুচি গ'লগে ইয়াত আমি 3টা উঠিবলগীয়া হৈছো কৃষ্ণ 3টা উঠিবলগীয়া হৈছে পেলাবি দেই আকৌ পৰিবি দে পেলাবি দেই এইকেইটা গৈ আছো সোনকালে আমি যাওঁ বাই বাই মেলা চাবলৈ গৈ আছো পানীত যাবলৈ দেখাব বোলা টকা ঢিলা আছে নি আকৌ চব টান কৰি ল'বি দেই দেখা যাব পিছত খেল খাই পৰিবগৈ লাগিব ৰাইচ বলকা 3টা আগৰ দিনৰ আগতে বহুত উঠিছিলে এনেকৈ 3টাকে গোটেইকেইটা গৈ আছো আগলৈ যাওঁ হয় কিবা ক'ব নি কিবা এটা একো নাই অকণমান বহুত দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ তাকে ভিতৰত হয় নাই কিবা এটা কৈ দে কেইদিনমানৰ মই কৈছোঁ কেইদিনমানৰ পিছত ব্ৰেকিং নিউজ ওলাব তাৰপিছত মানে ল'ৰা 3টাই দেশসভাত ক'ত সোণা মাৰি মৃত্যু মুখত পৰিছে ব্ৰেকিং নিউজ হ'ব মানে এইডোখৰ ৰাস্তাটো অলপ বেয়া আগৰপৰা মজা চালিয়াকে ওলাইছে ইমান নাই লোৱা বাৰু তই কেনেকৈ গম পালি মই কালি ইনষ্টাগ্ৰামটো ওলাই দিলোঁ একো নাই মানে প্ৰব্লেম এটা হ'ল সেইকাৰণে ডিলিট কৰি দিলোঁ আৰু আনিলোঁ মিছ ইউ ইনষ্টাগ্ৰাম পোৱাহিয়ে নাই ৰৈ দিনে কি আগৰ বাহনী ৰ'বলৈ নাই গাড়ী য'ত তাতে ৰ'ব